নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই তীব্ৰতৰ আক্ৰমণ। শক্তিশালী মিছাইলেৰে ৰাছিয়াই আক্ৰমণ কৰিলে ইউক্ৰেইনত। আৰু ইউক্ৰেইনৰ লেভিভ চহৰত ৰাছিয়াই শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰিলে। 5টা শক্তিশালী মিছাইলেৰে ৰাছিয়াই আক্ৰমণ কৰিলে। দৰ্শকসকল, আজিৰ 2 নম্বৰ খবৰটো হৈছে ধুমুহা শিলাবৃষ্টিৰ ফলত মহিলাৰ মৃত্যু। ভয়ানক ধুমুহা আৰু শিলাবৃষ্টিত মহিলাৰ মৃত্যু। শুই থকা অৱস্থাতে মহিলাগৰাকীৰ ওপৰত ভাঙি পৰে ঘৰ আৰু তাৰ পিছতেই মৃত্যু হয় মহিলাগৰাকী। তিতাবৰৰ 1 নং ৱাৰ্ডত শোকাবহ ঘটনা। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম মাইকন মুণ্ডা বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আজিৰ 3 নম্বৰ খবৰটো হৈছে মহানগৰীত বসবাস কৰা খিলঞ্জীয়াই পাব ভূমিৰ অধিকাৰ। আৰু পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাহাৰে বৈয়ামে থকা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিব চৰকাৰে। আৰু মিছন বসুন্ধাৰৰ অধীনত ভূমিৰ অধিকাৰ পাব গুৱাহাটীৰ খিলঞ্জীয়াই। পাহাৰত থকা লোকেও মিছন বসুন্ধাৰৰ অধীনত লাভ কৰিব ভূমিৰ অধিকাৰ। প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দৰ্শকসকল, আজিৰ 4 নম্বৰ খবৰটো হৈছে আজানৰ সময়ত বজাব নোৱাৰিব হনুমান চালিচা। আজান আৰু হনুমান চালিচা বিতৰ্কৰ মাজত নাছিক প্ৰশাসনৰ বৃহৎ সিদ্ধান্ত। আৰু লাউড স্পীকাৰত হনুমান চালিচা বজাবলৈ ল'ব লাগিব অনুমতি। আজানৰ পূৰ্বে বা আজান শেষ হোৱাৰ 15 মিনিটৰ ভিতৰত অনুমতি ল'ব লাগিব। মছজিদৰ 100 মিটাৰৰ ভিতৰত হনুমান চালিচা পাঠ কৰাৰ অনুমতি লাভ নকৰিব। দৰ্শকসকল, 3 মেৰ ঈদলৈ সকলো ধৰ্মীয় স্থলত লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ বাবে ল'ব লাগিব অনুমতি। প্ৰশাসনৰ অনুমতি উলংঘা কৰিলে কঠোৰ শাস্তিৰ ঘোষণা প্ৰশাসনৰ।